অনামিকা ৰয়ৰ কথা আৰু সপোন বাস্তৱৰ আবৃত্তিৰে তোমালৈ বুলি এক চিঠি। এখন চিঠি লিখিব ওলাইছোঁ। তুমি দিয়া আঘাতৰ ৰক্তেৰে লিখিছোঁ এখন অনুভৱৰ চিঠি তোমালৈ বুলি। ঘরের টিকটিক শব্দবোৰ যে বৰ অসহ্য কৰে। বাৰে বাৰে উভান দিয়ে তুতি অহা আমাৰ মৰমৰ বান্ধ। তুমিতো নাজানা বিচ্ছেদৰ সেইজাক ধুমুহাই পলকতে থান বান কৰিব মোৰ জীৱন শৈলী। তুমি নাথাকিলে জীৱন যুদ্ধৰ পৰাজিত সৈনিক হৈ মই মাথো লুটিয়াই থাকিম আমাৰ স্মৃতিৰ প্ৰতিটো অশাল পৃষ্ঠা। জানা, আজিকালি ৰাস্তাই পাৰ হ'ব নোৱাৰা হৈছোঁ। মানুহবোৰৰ দয়া ভৰা চাউনিবোৰত এনে লাগিছে মই এখন প্ৰদৰ্শনী। সকলোৰে উৎস ইতিকিঙৰ যেন উৎস। সমাজৰ কুপদৃষ্টিত নিৰুপায় নিসহায় হৈ কোনেও নেদেখাকৈ দুচকু মোহাই। কিন্তু কান্দিলেতো সংসাৰ নচলে। সেয়ে চকু পানীৰ সৈতে আকৌ উদ্যমেৰে কৰো জীয়াই থকাৰ সংগ্ৰাম মাথো তোমাৰ। আঁতৰি নাযাবা শুন, তুমি আঁতৰি গ'লে ভাঙি চুৰমাৰ হ'ব। মৰমৰে এনেজৰিৰে বান্ধিব খোজা মোৰ সপোনৰ কাহিনী। সম্বন্ধৰ পৰিসমাপ্তিৰ লগে লগে নুবুজা সাঁথৰ হৈ ৰ'ব মোৰ জীৱনৰ অংক। তুমি আঁতৰি নাযাবা শুন, মই নোৱাৰো। তুমি আঁতৰি গ'লে মই পাগল হৈ যাওঁ। তুমি আঁতৰি গ'লে মই পাগল হৈ যাওঁ। মই পাগল হৈ যাওঁ। মই পাগল হৈ যাওঁ।